থাকিব আমিও থাকিম আমি আটাই আৰু আৰক্ষী প্ৰশাসনেও ইয়াত সিকিউৰিটি এৰেঞ্জ কৰিছে যাতে কোনো ধৰণৰ অসুবিধা নহয় এই 5-6 দিন ইয়াত থকাৰ পিছত আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া ইয়াত আহিব চিফ ডাঙৰীয়া থাকি পেলাই এই ল'ৰা ছোৱালীখিনি এই কিশোৰ কিশোৰীখিনিক ক'ত কেনেকৈ এডজাষ্ট কৰিব পৰা যায় কোনোবাই যদি ঘৰত যাব বিচাৰে তাৰ আমাৰ যি বিভাগীয় নিয়ম নীতিৰ মাধ্যমত ঘৰত যাব পাৰিব কোনোবাই স্কুলত হয়তো এডমিশ্যন ল'ব বিচাৰে কোনোবা ৰিহেব চেণ্টাৰত যাব বিচাৰে এনেকুৱা ধৰণৰ আমাৰ বিভাগীয় নীতি নিয়মৰ মাধ্যমত CWC থাকিব তেওঁলোকে থাকি পেলাই আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু চিফ প্ৰমোদ বৰা ডাঙৰীয়াৰ নেতৃত্বত এটা সিদ্ধান্ত লোৱা হ'ব এই মানস সৰবাৰী দুষ্ট চক্ৰই চিৰাং জিলাৰ দাঁতগিৰি ৰুণিখাটা এই বৃহত্তৰ অঞ্চলৰ পৰা প্ৰায় 42জন কিশোৰ কিশোৰীক ছিকিমলৈ লৈ গৈছিলে কিছুদিন পূৰ্বে এই কথা গম পাই আমাৰ চিৰাং জিলাৰ আৰক্ষী প্ৰশাসন বিশেষ কৰি চিৰাং জিলাৰ SP আৰু তেওঁৰ সহযোগীসকলে ছিকিমত গৈ পেলাই SP ছিকিমত যোৱা নাছিলে কিন্তু তেওঁৰ নিৰ্দেশত সেই থানাৰে জিলাৰে কেইবাজনৰ পুলিচ বিষয়া আৰু আমাৰ চিফ প্ৰমোদ দেৱৰ প্ৰচেষ্টাত তেওঁলোকে যোৱা 19 তাৰিখে ছিকিমত গৈছিলে আৰু যি এই মানৱ সৰবাৰী দলটোৱে এই দুষ্ট চক্ৰটোৱে প্ৰায় 80জন ল'ৰা ছোৱালীক লৈ যোৱা বুলি গোপন সূত্ৰে তেওঁলোকে জানিব পাৰিছিল আৰু আৰক্ষী প্ৰশাসনে তাৰে ভিতৰত তেওঁলোকে 19 তাৰিখৰ গৈ পেলাই 3-4 দিন তাত চৰকাৰী বিষয়া CWC আমাৰ ডিপাৰ্টমেণ্টৰ যিটো চাইল্ড ৱেলফেয়াৰ কমিটি থাকে তেওঁলোকৰ লগত লগ লাগি পেলাই 42জন ল'ৰা ছোৱালীক উদ্ধাৰ কৰিবলৈ সক্ষম হয় আৰু যোৱাকালি নিশা প্ৰায় 1 বজাত কোকৰাঝাৰত আহি উপস্থিত হয় আৰু আমি 1 বজাত আমাৰ চিৰাং জিলাৰ SP মহোদয় আমাৰ ছ'চিয়েল ৱেলফেয়াৰ ডিপাৰ্টমেণ্টৰ কেইবাগৰাকী বিষয়া আমাৰ চিফ প্ৰমোদ বড়োদেৱৰ তেখেতৰ সহযোগী কেইজনমান আৰু আমি নিজে থাকি পেলাই 1 বজাত তেওঁলোকক আমি ৰিচিভ কৰি পেলাই তেওঁলোকৰ ৰেপিড টেষ্ট কৰোঁ ক'ভিড ৰেপিড টেষ্ট কৰি পেলাই তেওঁলোকৰ যি আহাৰৰ ব্যৱস্থা কৰি দিয়া বিভিন্ন সা সামগ্ৰী যোগান ধৰা হয় আৰু আমাৰ সৌভাগ্যৰ বিষয় যে আমাৰ মুখ্যমন্ত্ৰী শ্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তেখেতে আজি আমাৰ এই শিশুসকলক বিচাৰিছিলে আৰু আমি ৰাতিপুৱাই তেখেতসকলক ইয়াৰ পৰা লৈ গৈছিলোঁ আমাৰ SP পুলিচ কেইবাজনৰ পুলিচৰ লোক আমি আমাৰ ডিপাৰ্টমেণ্টৰ কেইবাজনৰ বিষয়া আছিল আমি গৈ পেলাই আমাৰ চিফ প্ৰমোদ বড়োদেৱো আছিলে তাতে আমি গুৱাহাটীত খানাপাৰা এডমিনিষ্ট্ৰেটিভ ষ্টাফ কলেজত আমাৰ এই শিশুসকলৰ লগত আমাৰ শ্ৰদ্ধাৰ মুখ্যমন্ত্ৰী আমাৰ চিফ ডাঙৰীয়া আমি একেলগে আছিলোঁ আৰু মুখ্যমন্ত্ৰী তেখেতে এই শিশুসকলৰ লগত মত বিনিময় কৰি তেওঁলোকৰ পৰিস্থিতিৰ বুজ লয় আৰু এই মত বিনিময়ৰ জৰিয়তে আমাৰ যিবোৰ শিশুসকলে গোটেইখিনি কথা খোলাখুলি কয় কেনেকৈ গৈছিলে কি গৈছিলে কিছু কথা বক্তব্য ৰাখায় তাৰ পৰা জানিব পাৰিলোঁ যে এই শিশুসকলক এই মানৱ সৰবাৰী দলটো লৈ পেলাই হোটেল কিছুমান ব্যক্তিগত মানুহৰ ঘৰত কাম কৰিবলৈ লৈ গৈছিলে আৰু দুখৰ বিষয় যে একেবাৰে 9 বছৰ 10 বছৰ 12 বছৰৰ ল'ৰা ছোৱালী আছিলে তাৰ ভিতৰত এই 42জনৰ ভিতৰত মাত্ৰ 2গৰাকী ছোৱালীয়ে এবভ 18 বাকী চব 18ৰ তলত 18 বছৰৰ তলত তো মুখ্যমন্ত্ৰীগৰাকীয়ে তেওঁ আশ্বাস দিলে জনালে যে তেওঁ 4-5 দিনৰ ভিতৰত নিজে আহিব আমাৰ চিৰাং জিলাৰ এই দাঁতগিৰি ৰুণিখাটা অঞ্চলত আহি পেলাই এই অঞ্চলৰ যিবোৰ ল'ৰা ছোৱালীক লৈ যোৱা হৈছিলে তেওঁলোকৰ গাৰ্জেনৰ লগত তেওঁ বহিব আৰু তাৰপিছত তেওঁ সিদ্ধান্ত ল'ব যে এই ল'ৰা ছোৱালীখিনিক এই দৰিদ্ৰ বা নিৰীক্ষৰ ল'ৰা ছোৱালীখিনিক তেওঁ কাক ক'ত এডজাষ্ট কৰিব আৰু এইকেইদিন এই 5-6 দিন আমি কোকৰাঝাৰৰ প্ৰশান্তি লজত এই শিশুসকলৰ ৰাখাৰ ব্যৱস্থা কৰিছোঁ খোৱা লোৱাৰ ব্যৱস্থা কৰিছোঁ এওঁলোকক আমাৰ ডিপাৰ্টমেণ্টৰ মানুহ থাকিব